স্বাগতম জনাইছো RK আসাম ব্লগছ চেনেলৰ তৰফৰ পৰা ছাত্ৰছাত্ৰীসকল আজিৰ ভিডিঅ'টো প্ৰতিজন ছাত্ৰছাত্ৰীৰ চোৱাটো অতি প্ৰয়োজনীয়। ছাত্ৰছাত্ৰীসকল ৰাজ্য চৰকাৰে 2021-22 বৰ্ষৰ বাবে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ মাচুল নিৰ্ধাৰণ কৰিলে। বিজ্ঞান কলা আৰু বাণিজ্য শাখাত বাৰ্ষিক কিমান মাচুল ল'ব লাগিব সেয়া নিৰ্ধাৰণ কৰা হৈছে। লগতে কোন শ্ৰেণীৰ পৰা কোন শ্ৰেণীলৈ কিমান মাচুল নিৰ্ধাৰণ কৰা হৈছে সেই বিষয়ে তোমালোকক সবিশেষ জনাম। তোমালোকে স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহ'লে সাবস্ক্ৰাইব কৰিবলৈ পাহৰি যাবা। এনেধৰণৰ ভিডিঅ' আগতীয়াকৈ পোৱাৰ কাৰণে এতিয়া হওক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰিলে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ল'বলগীয়া মাচুল। ইয়াতকৈ বেছি ল'ব নোৱাৰিব, অমান্য কৰিলেই বিপদ হ'ব। এতিয়াৰ পৰা নিজৰ ইচ্ছা অনুসৰি ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে বঢ়াব নোৱাৰিব মাচুল। ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰি দিলে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ মাচুল। এই সন্দৰ্ভত শিক্ষা বিভাগে জাৰি কৰিছে স্পষ্ট নিৰ্দেশনা। 16 জনীয়া মাচুল নিয়ন্ত্ৰণ কমিটিয়ে জাৰি কৰা অনুসৰি প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে বাৰ্ষিক মাচুল ল'ব পাৰিব সৰ্বাধিক 27,000 টকা। অষ্ট শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে বাৰ্ষিক মাচুল নিৰ্ধাৰণ কৰা হৈছে সৰ্বাধিক 32,000 টকা। একাদশ শ্ৰেণীত বিজ্ঞান শাখাত বাৰ্ষিক মাচুল হ'ব সৰ্বাধিক 37,000 টকা। আনহাতে কলা শাখাত বাৰ্ষিক মাচুল সৰ্বাধিক 32,000 টকা। বাণিজ্য শাখাৰ সৰ্বাধিক মাচুল হৈছে 33,000 টকা আৰু অন্যান্য বিভাগৰ বাবে 35,000 টকা নিৰ্ধাৰণ কৰা হৈছে বাৰ্ষিক মাচুল। বছৰি সকলো খৰচ অন্তৰ্ভুক্ত কৰা হৈছে এই বাৰ্ষিক মাচুলত। ইয়াত কেৱল ছাত্ৰ-ছাত্ৰীৰ বাছ ভাড়া অন্তৰ্ভুক্ত কৰা হোৱা নাই। 2021-22 বৰ্ষৰ বাবেহে এই বাৰ্ষিক মাচুল ধাৰ্য কৰা হৈছে। যিসমূহ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে এই নিয়মসমূহ অৱমাননা কৰিব তেনে বিদ্যালয়সমূহৰ বিৰুদ্ধে কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব ৰাজ্যৰ শিক্ষা বিভাগে।